পাৰ্ট 1তো বিয়াৰ ডেকৰেশ্যনবোৰ দেখিলে পাৰ্ট 2ত আজি আপোনালোকক খানাৰ আইটেমবোৰ দেখাম বোলক এইপিনে মমতাজে ৰৈছে পলিথিনবিলাক ডিছৰ পৰাইছে এইবোৰ এৰুৱাই হৈ গ'ল দিয়ক এইটা বাতি পাতি দিছিলে মাংস বাতি ৰেডি কৰিলে এইপিনে আছে চুজি কিবা আইটেম এটা ৰাইচ আৰু এইবিলাকো বাতিয়ে বাতিয়ে লগাই দিছে দিয়ক আৰু এইপিনে আছে ফ্ৰাই কৰা এটা ভাজি ৰাইচ আৰু নিজে কাঢ়ি কৰে বনোৱা এটা তেতেলী চাটনি ৰাইচ এইটো হৈছে তেতেলী আচাৰ চাটনি যিকৈ ক'ব দিয়ক এইপিনে আছে পনীৰ চিলি ফিছ আৰু মুড়ি গাণ্ডা আৰু এইপিনে মেহফিজে ঠিক কৰিছে টেবুলখন ৰাইচ সকলোবোৰ আইটেম মানে ইয়াতে ৰাখিবই ৰাইচ সকলোবোৰ আইটেম লৈ আহি পিনে ৰাখি দিলে চাওক আৰু এবাৰ দুবাৰ তিনিবাৰ কৰি পিনে মানুহ সকলোবোৰ আহিলে দিয়ক এতিয়া আমি খাবলৈ বহো ৰাইচ আমি খাবলৈ বহিছোঁ মানে আকৌ ৰাতিলৈ আছে ৰাইচ আমি খাই পিনি বহো মানে ৰাতি হয়ে ৰাইচ ৰাতি আকৌ মানে মানুহ আহিয়ে আছে ৰাইচ কিছু মানুহ হৈছে দিয়ক এইপিনে মানুহ মানে বহুতো মাতিছিলে ৰাইচ আৰু মানুহ মানে ৰাতি ইয়াত যিমান দেখিছে সকলোবোৰ এতিয়া খানা খাবলৈ যাব ৰাইচ এওঁলোকক খুৱাই পিনে এতিয়া আমি আকৌ ৰাতি খাবলৈ বহো ৰাইচ বাৰু খাই বৈ এতিয়া পুনৰ হ'বতো ঘৰলৈ বুলি আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত সকলোৱে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি বেল আইকনটো অল কৰি দিয়ক আজিলৈ মানে ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি দিয়ক আজিলৈ মানে বাই বাই